আনছাইয়া তই থেত্তৰা মাৰ্কা গাড়ী লৈ আহিছা বেয়া নহয় কি হ'ব এইখন গাড়ী এনেকা গাড়ীত ফুৰিব যাব পাৰে নেকি কি থেত্তৰা মাৰ্কা গাড়ী লৈ আহিছা লাজ সন্মান খেদাবিয়ে তই কি কথা কয় মেনকা তই থেত্তৰা মাৰ্কা গাড়ী কলি মোৰ গাড়ীখনক ইমান ভাল পাং ইখান গাড়ী মই চলাই চলাই বুঢ়া হৈ গলো ইখান গাড়ী কি থেত্তৰা গাড়ী নহয় কি এখানে শান্তি মতো ফুৰিব পৰা নাই গাড়ীখন আধা ৰাস্তাতে বন্ধ হৈ গৈছে তোৰ এইখন থেত্তৰা গাড়ী নহয় কি মুৰা গাড়ী আনছা তই হে মেনকা মোৰ গাড়ীৰ বদনাম মই সহ্য কৰবা নৰো যি কোৱা মোক কবি মোৰ আৰু গাড়ীৰ জানটোৰ বদনাম নকৰবি তাৰ থেত্তৰা গাড়ীখনৰ কথা কওঁতে তাৰ আঘাতত লাগিছে এইখন গাড়ী লৈ ফুৰিব যাব নৰো আৰু কেতিয়াও তোৰ লগত এই পুৰণা গাড়ীখন ভাঙা চিঙাত বিক্ৰী কৰি কেনে এখন কেটিএমে লৈ ল নতুন কি কোৱা মেনকা তই কেটিএম লোৱাৰ কথা কোৱা কেটিএম এটিএমে নাই মোৰ আৰু কেটিএম লোৱাৰ কথা কোৱা ইখান গাড়ীতে তেল ভৰাব পইচা নাথাকে তেলৰ ইমান দাম বাপৰে বাপ জুই চাই দাম তেলৰ লাগলি মই ইখান গাড়ীয়ে চলাই থাকিমে গোটেই জীৱনটো তেওঁ কেটিএম নলাঙে যিহে তেলৰ দাম হয় না পেট্ৰলে শেষ হৈছে সেইটো কথাই ক'ব ওলাইছিলোঁ তই কথা ক'বৰ চান্সেই দিয়া নাই মোক মেনকা ধাক্কাই দিব লাগব আৰু ধাক্কাই পেট্ৰল পাম্পৰ লগিন জাঙাৰ গাড়ীখন লৈ কি কোৱা তই মই তোৰ গাড়ী মই ধাক্কাই লৈ যাম পেট্ৰল পাম্পৰ লগিন হেই কি বয়ফ্ৰেণ্ড পালোৱে মই সালা কপালে বেয়া মোৰ এই দোস্ত মই লৈ ললো ঘোঁৰা গাড়ী এতিয়া ঘোঁৰাৰ পিঠিত উঠিয়ে ব্লগ বনাব লাগিব গোটেই দুনিয়া ঘূৰিমে ঘোঁৰাৰ পিঠিত উঠি কেনে মই ডিম্পু কম বস্তু নহয় দেচোন ঘোঁৰা লৈছোঁ মই এইবাৰ এই ভাগিন কিয় ঘোঁৰা ললায়ে তুমি মামা যিহে পেট্ৰল ডিজেলৰ দাম পেট্ৰল ডিজেল ভৰাই কেনে মই পাগলা হৈ গৈছোঁ সেইটো কাৰণে ঘোঁৰাকে লৈছোঁ এইবাৰ ঘোঁৰাকে চলামে মামা আৰু এটা কথা সুধোঁ পেট্ৰল ডিজেলৰ দাম ইমান কিয় বাঢ়িছে ভাগিন পেট্ৰল ডিজেলৰ মূল্য বঢ়াৰ কাৰণবোৰ হৈছে ফাইনেন্সাৰবিলাক সপাসপি জিৰ' ডাউন পে'মেণ্টত গাড়ীবিলাক দি কেনে ৰাস্তা ঘাটবিলাক পূৰা জাম কৰি দিছে আৰু গাড়ীবিলাকৰ কাৰণে ৰাস্তা ঘাট পাৰ হ'ব নোৱাৰিয়ে ইমান গাড়ীৰ উৎপাত তাৰ কাৰণে আমি পেট্ৰল ডিজেলৰ মূল্য বাঢ়াইছোঁ যাতে গাড়ীৰ সংখ্যা কমি যায় তথাপিও চালা মানুহবিলাকে গাড়ী লৈয়ে থাকে লাগিলে ঘৰত আলু পিঁয়াজে নাথাকক কিয় গাড়ী মানে ফাইনেন্সত ল'বই মানে আৰু তুমিয়ে ভাল কৰিছা ডিম্পু ঘোঁৰা লৈ কেনে সেই দোস্তু আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেলটোত যদি আপুনি নতুন হয় তেতিয়া ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল